বলক ৰাইজ, আজি আমি বিয়া খাবলৈ যাওঁ। তাৰ আগৰ মোমেণ্টছখিনি চাওঁ আহক। বিয়া বুলি ক'লে কি আৰু মেকআপে মেইন। মেকআপৰ নামত একো নাই, ফাউণ্ডেশ্যন অকণমান, লিপষ্টিক আৰু কাজল হৈ গ'ল। এতিয়া আধা মেকআপ কৰি বহি আছো। কাৰণটো হ'ল চাদৰ মেখেলা পিন্ধি যাম, ইফালে গৰম যিহে, সেইকাৰণে যোৱাৰ আগতহে পিন্ধিম আৰু। ফাইনেলি 1 কেজিমান মেকআপ লেপি কাপোৰ পিন্ধিও হৈ গ'ল। এইটো চোৱা সোণৰ বস্তু থোৱা ডব্বা, য'ত আছে পিয়ৰ নকলি চিটি গ'ল্ডৰ আঙুঠি। আৰু এনেকৈ ৰাখিলে ধনী ধনী ফিলিং এটা আহে। বিয়ালৈ যোৱা কথা আছিলে আমাৰ বাহঁতৰ লগত। ইফালে ভিনিহে মিচিকে হাঁহি মাৰি আছে, সেইটো ইগনোৰ কৰক। চাদৰ মেখেলা আগতে পিন্ধি ৰৈ নথকাৰ কাৰণ এইটোৱে, কাৰণ ইহঁতি 2 ঘণ্টামান লগাই আহোঁতে। এতিয়া যাওঁ আৰু বিয়াৰ অভিমুখে। বিয়া কৰি আছো, কাৰ বিয়া কি কথা একো কোৱাই নাই এতিয়ালৈকে। বিয়াখন হৈছে মামাৰ ছোৱালীৰ তুলনি বিয়া। পালোহি ৰাইজ। যিহেতু মামাৰ ঘৰ বিয়া, ৰভাৰ তলত বহা বহিৰ চিষ্টেম নাই, ডাইৰেক্ট খানাৰ জেগাত পদাৰ্পণ কৰিলো। খানাটো ঠিকেই লাগিছে, কিন্তু মোৰ সমান ভাল বনোৱা নাই। আহিছো যেতিয়া একো নেৰো, কফিটো ভৰাই ললো আৰু। এতিয়া হজম কৰা অভিমুখে। 2 বাই ভনী, ভিনিহি আৰু ভাগিন সহ গাঁও ফুৰিবলৈ ওলালো। আৰু এজনী আমাৰ কইনা। ফটোখন বেয়া হ'ল সেইটো বাদ দিয়ক। বাৰু আজিলৈ সামৰণি মাৰিছো, বাই।